প্ৰতি যে অন্যায় হৈছে তাত কোনো সন্দেহ নাই। 4টা দশকৰ পিছত ডিলিমিটেশ্যন হৈছে আৰু সমষ্টি বৃদ্ধি নাই হোৱা। অসমত 126টা সমষ্টি আছে। বৰাক ভেলীত হঠাৎ কোনো কাৰণ নাই 2টা সমষ্টি কিয় কমালে, মুখ্যমন্ত্ৰীয়ে কিয় উত্তৰ দিব নোৱাৰে। আজি যিধৰণে বৰাকৰ ৰাইজৰ ক্ষোভটো বহিঃপ্ৰকাশ হৈছে, মুখ্যমন্ত্ৰীয়ে আন্দোলন কৰা মানুহখিনিৰ লগত কথা পাতিব বিচৰা নাই, শুনিব বিচৰা নাই, বুজাবলৈ চেষ্টা কৰা নাই। কালি ৰাস্তাত ফ্লেগ মাৰ্চ কৰাই পেলাই পুলিচক দি ধমকি দি আছে। অসমৰ মানুহে যেতিয়া ব্ৰিটিছক ভয় নকৰিলে, ব্ৰিটিছৰ পুলিচৰ লাঠিক ভয় নকৰিলে, বন্দুকৰ গুলীক ভয় নকৰিলে, এতিয়া মুখ্যমন্ত্ৰীয়ে বৰাকৰ মানুহক ৰাস্তাত ফ্লেগ মাৰ্চ কৰাই ভয় খুৱাব বিচাৰিছে। আজি তাৰ মানুহে যে ছেপাৰেটিষ্ট লাগে বুলি কিয় কৈছে? আমি কোনো কাৰণত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসম দ্বিখণ্ডিত হোৱাটো নিবিচাৰোঁ। আমি যিখিনি মানুহ এতিয়া আছোঁ আমি সকলোৱে একেলগে থকাটো বিচাৰোঁ। কিন্তু এই ধৰণৰ কথা বতৰা মানুহৰ মুখত কিয় ওলাইছে? এইকাৰণেই ওলাইছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে গণতান্ত্ৰিকভাৱে হোৱা আন্দোলনটোক তুচ্ছতাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰিছে। যেতিয়া তুচ্ছতাচ্ছিল্য হ'ব তেতিয়া এই ধৰণৰ কথা বতৰা মানুহৰ মনলৈ আহিব, ক্ষোভৰ উদ্গীৰণ ঘটিব, ক্ষোভৰ বিস্ফোৰণ হ'ব। মুখ্যমন্ত্ৰীয়ে তাৰমানে বিচাৰিছে নেকি যে বৰাক ভেলীখন মণিপুৰ হওক, অসমখন মণিপুৰৰ নিচিনা পৰিস্থিতি হওক? মণিপুৰত গৈ তেওঁ সশস্ত্ৰ সংগঠনৰ সৈতে কথা পাতি আজি মণিপুৰৰ যিটো পৰিস্থিতি কৰিছে অসমৰ মুখ্যমন্ত্ৰী, সেই পৰিস্থিতিটো অসমত হোৱাটো বিচাৰিছে নেকি? এই কথা অসমৰ ৰাইজে জানিব বিচাৰিছে মুখ্যমন্ত্ৰী। সেইকাৰণে আমি কৈছোঁ যে ডিলিমিটেশ্যন কেৱল কেইজনমান মুখ্যমন্ত্ৰীৰ অনুগত্যশীল ব্যক্তিৰ ৰাজনৈতিক সুৰক্ষাৰ কাৰণে তেওঁ কৰিছে। ইয়াত অসমীয়াৰ স্বাৰ্থ কোনো জড়িত নাই। অঞ্চল বিশেষক বঞ্চনা কৰা হৈছে। চাহ জনগোষ্ঠী, আদিবাসী, এওঁলোকৰ অধিপত্য থকা ছিটবিলাক নাইকিয়া কৰিবলৈ ষড়যন্ত্ৰ কৰিছে। মটক, মৰাণ, সোণোৱাল, ঠেঙাল, কোচ, নামনি অসমত কোচৰ যিকেইটা ছিটৰ অধিপত্য আছিলে সেইবিলাক ষড়যন্ত্ৰ কৰি পেলাই নাইকিয়া কৰিব বিচাৰিছে। কাক কাক সুৰক্ষা দিব বিচাৰিছে আপুনি চাব, এনালাইচিছ কৰিব। চব কথা লাহে লাহে আহি আছে। লগতে যিটো নিৰ্বাচন আয়োগে যিখন কৰিলে এই ক্ষেত্ৰত বিজেপি কৈছে নিৰ্বাচন আয়োগৰ স্থিতিটো যে এতিয়া মুখ্যমন্ত্ৰী এটা বুহতীয়া অনুষ্ঠান, বিজেপিৰ এটা হাথিয়াৰলৈ যে পৰ্যবেক্ষিত হৈছে তাত কোনো সন্দেহ নাই। কোনো নিৰ্বাচন আয়োগৰ বিষয়াই খচৰা ভিতৰৰ পৃষ্ঠাবিলাকত ক'ত কি হৈছে একো গম নাপায়। এইটো মুখ্যমন্ত্ৰীৰ লগত থকা দুজনমান ব্যক্তিয়ে বনাই দিয়া খচৰা। নিৰ্বাচন আয়োগক দেখুৱাই দিছে ক'ত চুৰি মাৰিব লাগে, ক'ত ষ্টাম্প মাৰিব লাগে। এই বিষয়াবিলাকে একোটা একোটা ৰবটৰ নিচিনাকৈ এতিয়া ইলেকশ্যন কমিশ্যন ব্যৱহাৰ হৈছে বিজেপি হাতত। গতিকে ৰবট সদৃশ ইলেকশ্যন কমিশ্যনৰ ওপৰত আমাৰ আস্থা নাই। এতিয়া গণতান্ত্ৰিক আন্দোলন আৰু ন্যায়ালয় হৈছে আমাৰ ঘৰত। শেহতীয়াভাৱে মহাজোঁট বন্ধনৰ যি চলিছে বিষয়ে আমাৰ প্ৰদেশ কংগ্ৰেছৰ আপোনালোকৰ স্থিতি কেনেকুৱা? ইতিমধ্যে আপোনালোকে দেখিছে যে অসমৰ বিৰোধী 12টা ৰাজনৈতিক দলৰ সৈতে মিলি অসমৰ বহুত সংবেদনশীল বিষয়ত আমি একেলগে একেটা স্বৰে আমি কাম কৰি আছোঁ। আৰু আহি থকা সময়ত আমাৰ এই ঐক্য আৰু শক্তিশালী হ'ব আৰু দীঘলীয়া হ'ব।